Hello guys, good evening. আৰু মই আছো ফাৰ্মৰ ভিতৰত আৰু কিছুমান কথা আপোনালোকক কম বুলি ভাবিলো তাৰ কাৰণে ভিডিঅ' বনালো অলপ সময় পালো নিজৰ সময়ত তাৰ কাৰণে এটা ভিডিঅ'কে বনাই দিও বুলি ভাবিলো মোৰ কেমেৰাটা ইমান ভাল নহয় তথাপিও ভালকে বুজাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'ত তো দেৰি নকৰো আৰম্ভ কৰো ভিডিঅ'টো তো চাই থাকিব আগতে ভিডিঅ'ত কৈছিলো যে নতুন মুৰ্গী পোৱালি অনাৰ আগতে কেনেকুৱা বৰ্ডিং কৰিব লাগে আৰু বৰ্ডিংটো কিমান হিচাপত বনাব লাগে তথাপিও তাত ইমান ভালকে বুজাই দিয়া নাছিলো আজি ভালকে বুজাই দিম তো আগতে বৰ্ডিংটো ৰাউণ্ডকে বনাই ল'ব লাগিব এনেকুৱা চাৰিকোণীয়া বা এনেকুৱা ভাঁজ কোণা লগা এনেকুৱা বনাব নালাগে কাৰণ কোণা লগা হ'লে কোণাতে মুৰ্গীকেইটা গোটাই থবৰা হৈ থাকিব সেইকাৰণে ৰাউণ্ড বনাব লাগে এনেকুৱা দৰে আৰু বৰ্ডিঙৰ হাইটটো 2.5 ফুট হ'ব লাগে হাইয়েষ্ট এইটো বেছি ভাল হয় আৰু মোৰটো 2.5 ফুট আছে কোনোবাই 2 ফুটো কৰে 2 ফুট বনালে একো নহয় তথাপিও 2.5 ফুট বনালে আৰু অলপ ডাঙৰ পোৱালিকে ৰাখিব পাৰে বৰ্ডিঙৰ ভিতৰত একো নহয় 2 ফুট হ'লেও হৈ যাব আৰু এই বৰ্ডিঙৰ মিটাৰটো 5 মিটাৰ বা 4 মিটাৰ সেনেকুৱা হ'ব লাগে দীঘলটো 12 ফুট হ'ব লাগে 12 ফুট হ'লে এনেকুৱা ডাঙৰ হ'ব 100টা মুৰ্গী ৰাখিব পাৰিব আৰু বৰ্ডিঙত ইটো মোৰ সিটো মোৰ 4 ফুট বা 5 ফুট বহল হয় যদিহে প্লেন চিটটা 12 ফুট দীঘল আনে তেতিয়া এইখিনি ডাঙৰ হ'ব আৰু হাইটটো 2.5 ফুট ল'ব লাগে কৈছে ভিতৰত প্ৰথমতে ধানৰ খুচি পাৰিব লাগে পিছত এনেকুৱা বাতৰি কাগজ পাৰি দিব লাগে যেন ইয়াৰ মুৰ্গীৰ লেতেৰাকেইটা বাতৰি কাগজ লাগে আৰু বাতৰি কাগজকেইটা ৰাতিপুৱা গোটেইখিনি উঠাই কিনে আৰু নতুন বাতৰি কাগজ পাৰি দিব লাগে এতিয়া মুৰ্গীটা ভাল হয় আৰু 100টা মুৰ্গী বাল্ব লাগে দুটা 100 ৱাটৰ লাগে 100 ৱাটৰ হ'লে হৈ যায় এতিয়া অলপ ডাঙৰ হ'ল তাৰ কাৰণে মই এটা মটৰ বাল্ব লগাই দিওঁ এতিয়া গৰম দিন হৈছে তাৰ কাৰণে বগা লাইটটোহে ব্যৱহাৰ কৰিলোঁ কাৰণ পোৱালিকেইটা ডাঙৰ হ'ল ইমান তাপ নালাগে খালি ইহঁতক দেখা খৰচা লাগে পোহৰ লাগে পোহৰ হ'লেহে সিহঁতে দানা খাই থাকিব পাৰিব পানী খাই থাকিব পাৰিব আৰু মোৰ এই মুৰ্গী পোৱালিকেইটা আজি 11 দিন 12 দিন হৈছে 11 দিন 12 দিনত কেনেকুৱা চেহেৰা হৈছে কমেণ্ট কৰিব গাইজ বহুত চেতান হ'ল এতিয়া হ'লে আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই